আপোনালোকক অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ। এতিয়া 7টা বাজিছে ৰাতিপুৱাৰ আৰু মই গা পা ধুই আহিলোঁ। ভাবিলোঁ ভ্লগটো আৰম্ভ কৰোঁ। 5টাতে উঠিছিলোঁ, উঠি কাম বন কৰি গা পা ধুলোঁ, চাকি ধূপ দিলোঁ, ভগৱানক সেৱা জনালোঁ আৰু এতিয়া বহিছোঁ গ্ৰীণ টি হাতত লৈ। লাহি পাহি উঠাই নাই, আজি যিহেতু শনিবাৰ অনলাইন ক্লাছ নাই, সেইকাৰণে উঠা নাই। ময়ো মাতা নাই, 8টা মানত মাতি দিওঁ। চাহ বনালোঁ, তেওঁ চাহ খালে আৰু সেয়াই আৰু দিনটো কি কৰিম অলপ দেখাই যাম আপোনালোকক। ভিডিঅ'টো চাই থাকিব শেষলৈ। এতিয়া মাছ আহিছে, মাছটো মই ৰাখি লওঁ, মানে ৰাজুই মাছ দিব আহিছে, ইয়াৰ পৰাই আমি মাছ লওঁ। আমাৰ মানে আজি 6-7 বছৰমানৰ পৰা আহিয়ে দিয়ে আৰু ধুনীয়াকৈ কাটি দি যায় ঘৰতে। মই মাছ বাচিব লাগিলে হ'ল আৰু মোৰ হাতত কাটাই বিন্ধিব কি যে হয়, মানে সেইকাৰণে মই মাছ নাবাচোৱে। চাওক কিমান ধুনীয়া কৰি সমান সমানকৈ পিচবিলাক কৰিছে আৰু তাৰ পটাপট হয়ও। এতিয়া হৈ গ'ল মাছটো বাচা, তাক অলপমান দেখাই দিছোঁ ৰ'ব। আৰু এতিয়া আহিছে গাখীৰ, আমাৰ খুৰাই গাখীৰ দিব। আজি মাছ আৰু গাখীৰ একেলগে। খাই দিয়ক। এতিয়া মাছখিনি মই ভালকৈ ধুই আনিলোঁ আৰু গাখীৰখিনিও মই ফ্ৰিজত থৈ দিলোঁ, মাছখিনিও মই ফ্ৰিজত ভৰাই থৈ দিলোঁ। ধুই পেলাই যেতিয়া বনাম তেতিয়া উলিয়াই পেলাই ভাজি ল'ম। আৰু এতিয়া মই ৰুটি বনাব যাওঁ। এয়া ৰুটি বনাব লৈছোঁ আৰু এনেই মই অলপ ৰিফাইন দিছোঁ, দি তেনেকৈ বনাম আজি। কেতিয়াবা শুকানকৈও বনাওঁ, কেতিয়াবা এনেকৈ খায়ো ভাল লাগে। আৰু এয়া আলু ভাজি। আলু ভাজি হৈ গ'ল, এতিয়া চাহ বনাইছোঁ এইপিনে আৰু এইপিনে ৰুটি বনাই আছোঁ। এতিয়া 12টা বাজিলে আৰু মই তেতিয়া ৰুটি বনাই আছিলোঁ। ৰুটি বনাই থাকোঁতে হঠাতে কি হ'ল জানেনে, মানুহৰ কাৰ কেতিয়া কি হয় কোনেও ক'ব নোৱাৰে। সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰোঁ। যিহেতু মই ভিডিঅ'টো বনাই আছিলোঁ ৰাতিপুৱাৰ পৰা, ভ্লগটো কৈছিলোঁ আপোনালোকক কি কৰিম মই দেখাই যাম, কিন্তু হঠাতে মই ডক্তৰৰ তাত যাব লগা হ'ল আৰু মই ৰুটি বনাই আছিলোঁ। তেওঁ আহিলে, মানে হাজবেণ্ডে আহিলে দোকানৰ পৰা, আহি মোক ক'লে যে মোৰ গাটো বেয়া লাগিছে, মানে মূৰটো ঘূৰাইছে আৰু ভৰি হাত দুখন জিনজিনি কৰিছে। কিন্তু আজিলৈকে 12 বছৰ হ'ল বিয়া হ'বা, কোনোদিনে এনেকুৱা হোৱা নাই যে তেওঁৰ গা বেয়া লগা বুলি মোক কোৱা নাই আৰু এটা টেবলেটো খাই পোৱা নাই, ডক্তৰৰ ওচৰত যায়ো পোৱা নাই। মোৰহে বেমাৰ হৈ থাকে, কিবা কিবি হৈ থাকে, হেন মোক কৈয়ে থাকে তোমাৰ ইমান বেমাৰ, মোৰ দেখিছানে একো বেমাৰ নাই। মই আৰু কেতিয়াবা কওঁ তেনেকৈ নক'বা, বেমাৰ কাৰ কেতিয়া আহে কোনে ক'ব পাৰে। তাৰপাছত নাই, আজি মানে তেওঁ হঠাতে আহি ক'লে, মোৰো বেয়া লাগিল। মই ভাবিলোঁ কি হ'ল, একোতো বেমাৰ নাই, একো নাই কোনোদিনে, কিয় আজি হঠাৎ ক'লে মোৰ বেয়া লগা বুলি। মোৰো বেয়া লাগিল। মই ৰুটি বনাই আছিলোঁ আৰু 2-3খনমান বনোৱা হৈছিল। মই এৰি গুচি আহি মই তেওঁক মানে ঠাণ্ডা পানী মূৰত দিলোঁ, ভৰিত দিলোঁ, ভৰিৰ আঙুলিত দিলোঁ আৰু মই মোৰ লগৰ এজনীক ফোন কৰিছিলোঁ, ৰিংকু, তাইক মানে মই সুধিলোঁ আৰু কি এনেকুৱা হৈছে। তাই আৰু ক'লে কি নেমুৰ ৰস মূৰত চেপি দিয়ে আৰু প্ৰেছাৰো হ'ব পাৰে। মই কৈছোঁ আগতে প্ৰেছাৰ নাছিল কোনোদিনে, কিন্তু তাই আৰু ক'লে হ'ব পাৰে এতিয়া। তাৰপাছত আৰু মই কেঁচা নহৰু খাব দিলোঁ, 4 পিচমান কেঁচা নহৰু চবাই খালে। তাৰপিছত ভাল পোৱা নাই। মই আৰু ভাবিলোঁ নহয় এনেকুৱা কথা নহয়, কিয় হঠাতে এনেকুৱা হ'ল, ডক্তৰৰ তাত যাব লাগিব। মই লগে লগে আমাৰ ওচৰৰে ফাৰ্মাচী এখনত ফোন কৰিলোঁ আৰু সুধিলোঁ মেডিচিনৰ ডক্তৰ আছে, কৈছে আছে বুলি। আৰু মই লগে লগে তেওঁক লৈ গুচি গ'লোঁ। ৰিংকু অহাৰ তাতে আইমণি আৰু আইটোক থলোঁ, মানে লাহি পাহিত।
ৰিংকু অহাৰ ঘৰত থ'লোঁ, থৈ মই তেওঁক লৈ গ'লোঁ ডক্তৰৰ ওচৰত। আনিলোঁ, নিয়াৰ পাছত ডক্তৰে চালে, চেকআপ কৰিলে। চেকআপ কৰিলে গম পালে যে প্ৰেছাৰটো মানে বহুত বেছি হৈ আছে, হাই হৈ আছে। মানে কি কওঁ আৰু, ডক্তৰে ভয় খাই গৈছে, কৈছে 180 ওপৰত আৰু তলত 120, মানে ইমান বেছি আছে প্ৰেছাৰ। যিহেতু মানুহৰ ওপৰত থাকিব লাগে 120, তলত থাকিব লাগে 80 বা 70, কিন্তু তলত আছে 120, ওপৰত আছে 180, ইমান প্ৰেছাৰ। ডক্তৰে কৈছে কি কিবা হৈছিল নেকি ঘৰত, কিবা কাজিয়া লাগিছিল নেকি, কিবা টেনশ্যন? একোতো হোৱা নাই, ৰাতিপুৱাৰ পৰা ইমান ধুনীয়াকৈ আছোঁ। মই মাছ ৰাখিলোঁ, গাখীৰ ৰাখিলোঁ, ৰাখি মই চাহ বনালোঁ, ভাবিলোঁ ধুনীয়াকৈ মাছ বনাম, ভাত বনাম, আপোনালোকৰ লগতো কথা ক'লোঁ মই। তাৰপাছত হঠাতে কিয় ইমান প্ৰেছাৰ বাঢ়ি গ'ল, কি বা টেনশ্যন লৈছে। কিন্তু তেওঁ কৈছে একো টেনশ্যন লোৱা নাই বুলি। নাজানো আৰু, ডক্তৰে তেওঁক মানে গম নোপোৱাকৈ মোক মাতি লৈ গৈছে, যাই মোক কৈছে কি আপুনি ভালকৈ, আৰু তেওঁ নিজে গাড়ী চলাই গৈছে মোৰ লগত ডক্তৰৰ ওচৰত। ডক্তৰে কৈছে কি গাড়ী চলাই যাব নিদিব, আপুনি মানে ধৰি লৈ যাওক আৰু ঘৰত যাই ৰেষ্ট ল'ব দিব, আৰু দোকানো খুলিব নিদিব, আৰু ৰেষ্টত থাকিব দিব। বহুত বেছি আছে প্ৰেছাৰটো। টেবলেট দিছে। মানে মোৰ এতিয়াও ভয় লাগি আছে, কি ক'ম আপোনালোকৰ লগত যদিও কথাখিনি কৈছোঁ, মোৰ কিবা লাগি আছে, হঠাৎ তেনেকুৱা হৈ গ'ল। একো নাই, এতিয়া ভাল পাইছে, তেওঁ টেবলেট খাইছে, প্ৰেছাৰৰ টেবলেট লগে লগে তাতে ডক্তৰে দিলে, তাতে ফাৰ্মাচীত কিনি খাই দিছে, আৰু ডেইলি খাব দিছে, আৰু কিবাকিবি টেষ্ট কৰিব দিছে। এইবিলাক টেষ্ট কৰিব, ৰিপৰ্টবিলাক অহা নাই, দি আহিছে তেওঁ ব্লাড, কিন্তু একো বেলেগ নাই বুলিয়ে কৈছে ডক্তৰে। কৈছে প্ৰেছাৰটো বহুত বাঢ়িছে, সেইকাৰণে এনেকুৱা হৈছে। আৰু এনেও 40+ হ'লে মানুহৰ প্ৰেছাৰ, চুগাৰ এইবিলাক বাঢ়ে, মাজে মাজে চেকআপ কৰি থাকিব লাগে। মই আৰু আপোনালোকক কথাটো ক'লোঁ কিয়, যদি আপোনালোকৰো কেতিয়াবা কাৰোবাৰ তেনেকুৱা হয়, লগে লগে ডক্তৰৰ ওচৰত যাব। আৰু ডক্তৰে মোক কৈছে যে আপুনি যি লৈ আহিছে আজি বহুত ভাল কৰিছে, নহ'লে যদি ষ্ট্ৰক হৈ গ'ল হয়, কি হ'ল হয়, আৰু পৰিলেতো, আৰু যদি আমি চেকআপ নকৰিলোঁ হয়, আজি নাভাবিলোঁ হয় প্ৰেছাৰ হোৱা বুলি, কি বা হ'ল হয়, ভগৱানে জানে। আজি মানে ভগৱানে আমাক ৰক্ষা কৰিলে, সেইকাৰণে এতিয়া তেওঁ ঠিকে আছে, একো নাই। ডক্তৰে কৈছিল দোকান খুলিব নিদিব আজি, কিন্তু তেওঁ খুলিছে, কৈছে মই ঠিকে আছোঁ, টেবলেট খাই অলপ ভাল পাইছে, খুলি আনি বহি আছে দোকানত। মই আপোনালোকৰ আগত ক'লোঁ কথাখিনি। আহিলোঁ দোকানৰ ডক্তৰৰ পৰা, আৰু এইবিলাক মানে মেডিচিনবিলাক দিছে ডক্তৰে, লৈ আহিছোঁ, আপোনালোককে দেখাই দিছোঁ। এইবিলাক হ'ল মেডিচিন, এইবিলাক মেডিচিন দিছে, আৰু চেকআপ কৰিব লাগিব। সেয়া আৰু কি ক'ম, মই একো খোৱাই নহ'ল তেতিয়া। তেওঁক মই জোৰ কৰি এখন ৰুটি খুৱাইছিলোঁ, আৰু লাহি পাহিটো মই ৰিংকুৰ তাত থৈয়ে গ'লোঁ। মই একোৱে নাখালোঁ, আৰু বেয়াও লাগে, আৰু কি কৰিম। মই ভাবা নাছিলোঁ তেওঁৰ যে ইমান প্ৰেছাৰ হ'ব, মই ভাবিছোঁ এনেও অলপ বাঢ়িব পাৰে, সেইকাৰণে লৈ গ'লোঁ। একো নাই, ডক্তৰে কৈছে চিন্তা কৰিব নালাগে, কিন্তু কি হ'ব, খোৱাটো বহুত কমাই খাব লাগিব। মাছ, ডাঙৰ মাছ, তাৰপাছত এই মাংস কিবাকিবি খাব নোৱাৰে। এতিয়া মইতো মাছ ৰাখিলোঁ ৰাতিপুৱা, ভাবিলোঁ ধুনীয়াকৈ বনাম, কিন্তু এতিয়া তেওঁ খাব নোৱাৰে তেলান মাছ। মই এতিয়া কি কৰোঁ, সেইকাৰণে ভাবিলোঁ এনেই আৰু কিবা এটা বনাই থওঁ। 12টা বাজি গ'ল, একাপ চাহ খাই লওঁ, তাৰপাছত মই অলপমান ভাত বনাওঁ, আৰু সেয়াই আৰু। অলপ বেয়া লাগিছে মনটো, কিন্তু একো নাই, সেইটোতো নোহোৱা বেমাৰ নহয়। বিপিটো সকলোৰে থাকে, কাৰোবাৰ হয়তো হাই হয়, কাৰোবাৰ ল' হয়, কিন্তু নিজে ঠিককৈ থাকিলে বা নিজে কণ্ট্ৰলত ৰাখিলে একো নাই ভয় কৰিব লগা। তেওঁক কৈছোঁ, তেওঁ চিন্তা কৰিছে অলপ, যিহেতু কোনোদিনে একো বেমাৰ হোৱা নাছিলে, কিন্তু মই কৈছোঁ নাই, একো চিন্তা নকৰিবা, ঠিক হৈ যাব, আৰু টেবলেট খাই থাকিব লাগিব, মাজে মাজে চেকআপ কৰি থাকিব লাগিব, আৰু খোৱাটো নিমখ চিমখ কমকৈ খাব লাগিব, কণ্ট্ৰলত থাকিলে ঠিক হৈ যাব, চিন্তা কৰিব লগা একো নাই। তথাপিও মই আপোনালোকৰ আগতো কথাখিনি কৈ দিলোঁ। এতিয়া ভাত বনাব যাওঁ, আৰু সেয়াই আৰু, চাই থাকিব আপোনালোকে। এতিয়া মই মাছ বনাম বিলাহীৰে, মানে লাহি পাহিও বিলাহী খাই ভাল পায়, সেইকাৰণে বিলাহীৰে বনাম, আৰু তেওঁ বোলে মাছ নাখায়। মই ডক্তৰক সুধিছিলোঁ খাব পাৰিবনে, কৈছে খাব পাৰিব, টেঙাৰে বনাই দিব, কিন্তু বেছি ডাঙৰ বা তেলান মাছ নিদিব। তেওঁক কৈছিলোঁ এপিচ খাবা, কিন্তু নাখায় বোলে, ভয় কৰে, ভয়টো বহুত বেছি, সেইকাৰণে নাখায়। তেওঁৰ কাৰণে মুগৰ দালি বনালোঁ, পটল ভাজিলোঁ, আৰু আমাৰ কাৰণে এইখন বিলাহীৰে মাছ। অকণমান দেখাই দিওঁ আপোনালোকক।
এয়া চাওকচোন, সৰিয়হ দিছোঁ মই, আৰু সৰিয়হ দিলে মই এনেকৈ ঢাকনিখন লগাই দিওঁ, নহ'লে গাই মুখে চিটিকি পৰে যে। এয়া শুকান জলকীয়া, সৰিয়হ, তেজপাত দি তাৰপাছত এতিয়া মই ইয়াতে আলু দিছোঁ আৰু পিঁয়াজটো মই পিছত এনেকৈ কাটি দিছোঁ, আগতে নিদিলোঁ। আৰু এতিয়া এইখিনি ভাজি ল'ম ভালকৈ। আপোনালোকে কোনোবাই জনাবচোন প্লিজ, যদি জানে হাই প্ৰেছাৰত কি খাব লাগে মোক কমেণ্টত জনাব, আৰু কি খাব নালাগে, কি বেয়া হয় কি ভাল মই নাজানো, সেইকাৰণে সুধিছোঁ। আৰু যিহেতু আপোনালোকে মোৰ ফেমিলি হয়, সেইকাৰণে ফেমিলিৰ পৰাই নজনাটো শিকিব লাগে, সেইকাৰণে ভাবিছোঁ। আৰু যিহেতু আমাৰ ঘৰত কোনো নাই এনেকুৱা হাই প্ৰেছাৰ হোৱা, সেইকাৰণে চবৰে নৰ্মেলে, নাজানো, সেইকাৰণে মই আৰু নজনাতে কিবা বেছিকৈ খুৱাই দিম আৰু কিবা হ'ব উল্টা, সেইকাৰণে সুধিছোঁ। আপোনালোকে প্লিজ মোক জনাব কি খাব নালাগে, কি লাগে। ডক্তৰে কৈছে, তথাপিও কিছুমান আপোনালোকে বা ঘৰুৱা কিছুমান থাকে নহয় তেনেকুৱা, খালে ভাল হয় সোনকালে, জনাব মোক। আৰু মই আজি আঞ্জাখনত কি কি দিলোঁ আপোনালোকক নকলোঁ, মানে মই বিশেষ একো দিয়া নাই। আৰু বিলাহীৰ আঞ্জা কোনেনো বনাব নাজানে, সকলোৱে জানে, সেইকাৰণে মই নকলোঁ। কিন্তু মই ইয়াতে আদা নহৰু দিয়া নাই, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে বা দেখিছে, মই আদা নহৰু দিয়া নাই। মই ইয়াতে দিছোঁ জিৰাৰ গুড়ি অলপ দিছোঁ, আৰু জলকীয়াৰ গুড়ি দিছোঁ অলপ, সেইখিনি মছলা। আৰু ফাৰ্ষ্ট মই শুকান জলকীয়া, তেজপাত আৰু বগা সৰিয়হটো দিছিলোঁ, সেইখিনিয়ে, আৰু বেলেগ একো দিয়া নাই। এতিয়া এইখিনি চাওকচোন, সিজি গৈছে ধুনীয়াকৈ, তেলটো ওপৰত উপঙি উঠিছে, ভজা হৈ গ'ল এইখিনি এতিয়া মোৰ। লাহি পাহি বহুত ভাল পায় এনেকৈ বিলাহীৰে মাছ বনালে। আৰু এতিয়া মই ইয়াতে পানী দিলোঁ, মই আজি গৰম পানী এড কৰিছোঁ ইয়াতে। পানী মই অলপ বেছিকৈ দিছোঁ, আৰু উতলিব লাগিব, উতলিলে কমি যাব। মাছখিনিও দি দিলোঁ, আৰু মাছৰ মূৰাটো মই ইয়াতে ভাঙি দিম, তেতিয়া আঞ্জাখন ভাল হয় টেষ্টটো, সেইকাৰণে মাছৰ মূৰটো দি দিছোঁ ইয়াতে। আজি বনাব মন নাছিলে মোৰ, মনটো বহুত বেয়া, কিন্তু বনাবতো লাগিব, যিহেতু ছোৱালী দুজনী আছে, তাহাকতো খুৱাব লাগিব। আৰু ৰাতিপুৱা যিহেতু মাছটো ৰাখি থৈছিলোঁ, সেইকাৰণে মই বনালোঁ। ফ্ৰিজত থৈ দিলে পিছলৈ টেষ্টটো নোহোৱা হৈ যায় মাছৰ, আৰু তেওঁক খাব নিদিওঁ বাৰু, তেওঁৰ কাৰণে মই বেলেগকৈ বনাইছোঁ। আৰু আপোনালোকে যিহেতু মোৰ ফেমিলি হয়, সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰোঁ, সেইকাৰণে আপোনালোকক জনালোঁ গোটেইখিনি কথা। আৰু সকলো কথা যিহেতু জনাওঁৱেই, সেইকাৰণে আপোনালোকে আশীৰ্বাদ কৰিব যাতে তেওঁ সোনকালে ভাল হয়, আৰু মোক জনাব কি কি খুৱাব নালাগে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।